নমস্কাৰ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালেই আছে। এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি হৈছে ফেব্ৰুৱাৰীৰ 1 তাৰিখ। আজি আছে মাৰ্ঘী পূৰ্ণিমা। আজি আমি আহিছোঁ তিনিচুকীয়াৰ দেওশালত থকা আইথানলৈ বুলি। মোৰ লগত আহিছে মা, ভণ্টি, ওচৰৰ খুৰী এগৰাকী আৰু খুৰীৰ জীয়েক। স্কুটিখন থৈ আমি প্ৰায় 1.5 কিলোমিটাৰমান খোজকাঢ়ি আহিবলগীয়া হৈছে বাগানৰ ৰাস্তাত। আমি আহি পাবহিয়ে হ'ল আৰু অলপ দূৰ বাকী আছে বাৰু। ইয়াত মাঘী পূৰ্ণিমাৰ দিনাখন বহুত ডাঙৰ মেলা বহে। প্ৰথমে পূজা কৰি লওঁ, তাৰপিছত মেলাত সোমাম বাৰু। আমি প্ৰায় 8:30 মান বজাত পালোহি যদিও মানুহৰ অত্যন্ত ভিৰ। শুনামতে বছৰত মাত্ৰ এবাৰহে ইয়াৰ ভিতৰৰ মেইন দুৱাৰখন খোলা হয়। আৰু এইখন হৈছে মেইন গেটখন। এয়া হৈছে থানৰ ভিতৰৰ দৃশ্য। বহুত ভিৰ, চাকি জ্বলাবলৈ মানুহে বহুত দেৰি লাইন পাতিবলগীয়া হৈছে। আমিও চাই আছোঁ কোনডোখৰত চাকি জ্বলালে ভাল হ'ব। চাকি জ্বলোৱা সামগ্ৰীসমূহ আমি ঘৰৰ পৰাই লৈ আহিছোঁ। ইয়াতো দোকান আছে, আপোনালোকে ইয়াৰ পৰাই কিনি ল'ব পাৰে। লোকবিশ্বাস আছে যে এই আইথানভাগ বহুত প্ৰমাণিত। আপুনি যদি মনৰ পৰা কিবা বিচাৰে সেয়া ইয়াত আহিলে নিশ্চয় পূৰণ হয়। আৰু মনৰ আশা পূৰণ হোৱাৰ পাছতেই বগা ছাগলী, বগা হাঁহ নহ'লে বা বগা পাৰ আপোনালোকে দান কৰিব পাৰে আইথান ভাগলৈ বুলি। এই যে আপোনালোকে দেখিছে ৰঙা কাপোৰেৰে আৱৰি ৰখা ঘৰটো, ইয়াৰ ভিতৰতে আছে মেইন বস্তুভাগ। আমি ইতিমধ্যে চাকি বন্তি জ্বলাই আজৰি হ'লোঁ আৰু ইয়াত থকা ভকতসকলৰ পৰা আশীৰ্বাদ লৈ ইয়াৰ পৰা চাবলৈ ওলাইছোঁ। থানৰ পৰা ওলাই আহিছোঁ আৰু এতিয়া যাওঁ তাত বহা মেলাখন চাবলৈ। আপোনালোকৰ কাৰ বাৰু কটন কেণ্ডি খুব প্ৰিয়? মোৰ পিছে খুব ভাল লাগে খাই। এয়া চবফালে দোকানেই দোকান আৰু বস্তুবোৰ যে অত্যাধিক সস্তা। এয়া ফল মূলৰ দোকান। এইবোৰ হৈছে কিচেন। স্কুলত পঢ়াৰ সময়ত এইবোৰ আমাৰ মাজত খুব জনপ্ৰিয় আছিল। ইয়াত নিজৰ নামটো লিখাব পাৰি, অনলি 50 ৰুপিজ। এইবোৰ হৈছে 20 টকীয়া আঙঠি আৰু ফুলি, যিয়ে লয় মাত্ৰ 20 টকা। এই কচমেটিক দোকানখনত আপুনি যিয়ে লয় অকল 50 টকাতে পাব। সেয়া লাগে লিপষ্টিক, আইলাইনাৰ, কাজল, নেইল পলিচ, যিয়ে লয় মুঠতে অকল 50 টকা। से लेकर हेयर कलर तक का सामान हमारे पास मिल रहा है कम से कम दामों में। 150 जब बेसी मत 100 करना, बेसी मत करना, 100 करना। नंबर डालेगा नंबर मिलेगा 100, 1000, 200, 2000, 500, 5000 मिलेगा। नंबर নাপালে আপুনি ডাঙৰ গিটা হয় 250 ডাঙৰ এইবিলাক ডাঙৰ ভাল দিছে না 220 টকা লগ না এই গলটো যদি লয় তে আপোনাক মই 100 টকা দিব পাৰে। সেই বগা গিটা এইবিলাক কেনেকৈ দিছে বাইদেউ? এইবিলাক কেনেকৈ দিছে না? এইবিলাক 180 টকা। আরে কিটা ফুলটো ফুলে ছিলে তাপে ক্যামেরাম্যান ফিট না দানা। यो भोटे कसो गेलो इजनी মানুহৰ ভিৰ হোৱাৰ বাবে বহুত ভিডিঅ' কৰিবলগীয়া নহ'ল বাৰু। আপোনালোকে বাৰু ইয়ালৈ কোনে আহিছে কমেণ্ট এটা কৰিবচোন। আজিলৈ ইমানেই, আকৌ এটা নতুন ভিডিঅ'ত লগ পাম। বাই বাই।